নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা লৈ আহিছোঁ এটা ভাল খবৰ। ITBP ফালৰ পৰা বহুতকেইটা পদ মুকলি কৰা হৈছে। এই পদবিলাকত এপ্লাই অনলাইন কৰিবলৈ হ'লে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, কি লাগিব, চ' ডিটেইলছ ভিডিঅ'টোৰ জৰিয়তে জনাম। যিসকল বন্ধু বান্ধৱীসকলে আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। সদায় আমি জব আপডেটৰ ভিডিঅ'সমূহ দি থাকিম। ITBP Constable Telecom Recruitment 2024 details. Organization name Indo Tibetan Border Police ITBP. Apply process online মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট 14 তাৰিখ 12 মাহ 2024। চেলাৰী 21,700 পৰা 69,100 টকালৈকে চেলাৰী পাব। পোষ্ট নেম SI হেড কনষ্টেবল এণ্ড কনষ্টেবলৰ বাবে এইকেইটা পদ মুকলি কৰা হৈছে। জব লোকেশ্যন অল ইণ্ডিয়া। অফিচিয়েল ৱেবছাইট itbppolice.nic.in। ইম্পৰ্টেণ্ট ডেট এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল 15 তাৰিখ 11 মাহ 2024। এপ্লিকেশ্যন লাষ্ট ডেট 14 তাৰিখ 12 মাহ 2024। এক লিমিটেড দিয়া হৈছে। ইয়াত চাব ইন্সপেক্টৰৰ বাবে 20 বছৰৰ পৰা 25 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু হেড কনষ্টেবলৰ বাবে 18 বছৰৰ পৰা 25 বছৰলৈকে আৰু কনষ্টেবলৰ কাৰণে 18 বছৰৰ পৰা 23 বছৰলৈকে। ST কেণ্ডিডেটৰ বাবে 5 ইয়াৰ্ছ দিয়া হৈছে আৰু SC কেণ্ডিডেটৰ বাবে 5 ইয়াৰ্ছ আৰু OBC কেণ্ডিডেটৰ বাবে 3 ইয়াৰ্ছ এক লিমিটত দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন চাব ইন্সপেক্টৰ বেচেলৰ ডিগ্ৰী। চাব ইন্সপেক্টৰৰ বাবে ফিজিক্স কেমিষ্ট্ৰি মেথামেটিক্স এইকেইটা ছায়েন্সৰ হ'লে হ'ব আৰু হেড কনষ্টেবলৰ বাবে 12 পাছ কৰিলেই হৈ যাব আৰু প্ৰত্যেকটো ছাবজেক্টত 40% থাকিব লাগিব। ফিজিক্স কেমিষ্ট্ৰি মেথামেটিক্স প্ৰতিটো ছাবজেক্টৰ 40% থাকিব লাগিব আৰু কনষ্টেবলৰ বাবে অনলি 10 পাছ কৰিলেই হ'ব আৰু ITBP টেলিকম ৰিক্ৰুটমেণ্ট 2024 ভেকেঞ্চি ডিটেইলছ এইকেইটা আপোনালোকে নিজে চাই ল'ব। তাৰপিছত নেক্সট এপ্লিকেশ্যন ফিজ জেনেৰেল EWS OBC SIৰ বাবে 200 টকা পে'মেণ্ট কৰিব লাগিব আৰু SC ST ফিমেলৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন পে'মেণ্ট কাটিব নালাগে। পে'মেণ্ট মোড অনলাইন মাধ্যমত। চিলেকশ্যন প্ৰচেছ প্ৰথমে হ'ব প্ৰি টেষ্ট, পিছত হ'ব ৰিটেন এক্সাম, পিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব মেডিকেল টেষ্ট, তাৰপিছত হ'ব ফাইনেল মেৰিট লিষ্ট।